Bolero starting problem কেনেকৈ solve হয় আপোনালোকক আজি দেখাই আছো আমি এতিয়া ফাৰ্স্ট চাইছো ইয়াত ফুয়েল পাম্পটো চলা নাই সেইকাৰণে ফুয়েল পাম্প ৰিলেট ডাইৰেক্ট বেটাৰী পা দি চোৱা হৈছে চাও ষ্টাৰ্ট হয় নে নহয় আপোনালোকক ফুয়েল পাম্পৰ ৰিলেটো দেখাই দিছো অলপ ব্লাৰ হৈ আছে এইটোৱে হৈছে ফুয়েল পাম্পৰ ৰিলেটো ইয়াত লিখা থাকিব আপোনালোকে বহুতো ৰিলে থাকিব কিন্তু এটো আপোনালোকে লিখা থাকিব চাব ইয়াত FEED পাম্প ৰিলে বুলি লিখা থাকিব এতিয়া আমি গাড়ীখন ষ্টাৰ্ট কৰি চাইছো ইয়া দেখিছে ষ্টাৰ্ট হৈ গল মানে প্ৰবলেম সলভ ক্লিয়াৰ ষ্টাৰ্ট হৈ গল এফলে গাড়ী